एसआई जुनमनि राभाखौ सिरियै बुथार खुमानायनि गोख्रों अजद होदों दीपांकर राभा। एसआई जुनमनि राभानि थार बिजिरनाय नागिरनानै तामुलपुराव गोलाव हानजा सुरनाय। लेडि दाबां पुलिस मुङै मिथिसार जानाय एसआई जुनमनि राभाखौ पुलिसनि माखासे बिबानगिरिफोरानो बुथार खुमानानै जाब्रबथायनि महर होदों। एसआई जुनमनि राभाया गारिनि जाब्रबथायजों थैयाखै, बेखौ माखासे पुलिसफोरानो बुथार खुमादों। बे बाथ्राखौ गोख्रों अजद होदों दुलाराय राभा फरायसा आफादनि लोगो आफादगिरि दीपांकर राभाया। लगाव जिल्लानि एसपि लीना डलेनि बिथोनजोंनो एसआई जुनमनि राभाखौ बुथारदों। बेनि थाखाय सीबीआई थार बिजिरनायनि गेजेरजों लीना डलेखौ हमनो नांगोन आरो गोख्रों साजा होनांगोन होनना दाबि खालामो आरसुनि लोगो आफादगिरि दीपांकर राभाया। রাভাক হত্যা কৰা হৈছে। আমি বাৰে বাৰে কৈ আহিছোঁ যে জন্মনি ৰাভাক হত্যা কৰা হৈছে। অত দিনে CMৰ যি ভাষ্য আহিছিল সেই ভাষ্যৰ পৰা সলনি হয় আজি অলপমান আগতে মই গম পাইছোঁ CBI হস্তান্তৰ কৰিছে। মই প্ৰথমতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে সঁচা উচিত উত্তৰ উচিত ন্যায় বিচাৰ কৰিব লাগিব। আমি ৰৈ নাথাকোঁ। আজি তামোলপুৰত এই প্ৰতিবাদী কাৰ্যসূচীটো হৈছে। আমি সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী যদি উচিত তদন্ত নহয় আমি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে কুণ্ঠাবোধ নকৰিম। আমি ইয়াতে অমিতাভ ৰাভাৰ শ্বহীদ বিধি আছে। শ্বহীদ বিধিৰ পৰা মটঙা চক পাৰ হৈ আমাৰ শ্ৰদ্ধাৰ লেহবৰ ছাৰৰ ফিল্ডলৈকে আমি আগবাঢ়িম। আমাৰ বিশেষকৈ তামোলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভা, ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা তামোলপুৰ জিলা সমিতি, গোৰ্খা আছে আমাৰ, তাৰপিছত কোচ ৰাজবংশীৰ লোকসকল আছে ইয়াত, আৰু বেংগলী ফেডাৰেশ্যনৰ লোকসকল আছে, আমাৰ ABMছৰ লোকসকল আছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে খুব সুন্দৰভাৱে সহযোগিতা আমাক জনাইছে। আমি উই ৱান্ট জাষ্টিছ, উই উইল নেভাৰ, মানে এই ক্ষেত্ৰত আমি কোনো পধ্যে কুণ্ঠাবোধ নকৰোঁ। ইয়াৰ CBI তদন্ত লাগিব, ন্যায় লাগিব। ঘৰখনে ইয়াৰ উচিত তদন্ত বিচাৰ কৰি এটা সঠিক উত্তৰ, সঠিক ন্যায় পাব লাগিব। আৰু মই ইয়াতে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ এইটো এটা ৰিকুৱেষ্ট কৰিছোঁ যে তেখেতসকলে যিখিনি টকা ঘৰৰ পৰা কৰায়ত্ব কৰি লৈ গৈছিলে সেই টকাখিনি ঘৰখনক ঘূৰিয়াই দিয়ক। তেওঁলোকৰ মাকে বাৰে বাৰে কৈ আছে হাঁহ ছাগলী কুকুৰা বিক্ৰী কৰি সেই পইচাখিনি জমা কৰি ৰাখিছিলে, কিন্তু সেই পইচাখিনি অসম চৰকাৰে নিয়াৰ যুক্তিযুক্ততা ক'ত? সেই পইচাখিনি তেখেতসকলক অতি সোনকালে ঘূৰাই দিব লাগে আৰু ভিক্টিম পৰিয়াললৈ মিনিমাম 10 লাখ এটা কম্পেনচেশ্যন দিব লাগে। ইতিমধ্যে 4গৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ পোষ্ট কৰিছে, কিন্তু ৰহস্যভাৱে লীনা ডলে যিগৰাকী SP তেওঁক কোনো ধৰণৰ ব্যৱস্থাই লোৱা নাই। সেইটোতো কৈ আছোঁ। এজন আপোনালোকে সকলোৱে জ্ঞাত এখন জিলাৰ এজন SPৰ নিৰ্দেশ নহ'লে কোনো এজন মানে গোটেই টিমটো লগ হৈ যিহেতু মাৰ্ডাৰ কৰিছে, এজন SPৰ অৰ্ডাৰ নাথাকিলে তেওঁলোকে এনেকুৱা কাম এটা কৰাৰ কাৰণে কেতিয়াও সাহস নকৰে। একমাত্ৰ SPৰ এইটো ফুল্লি অৰ্ডাৰ আছে, তেখেতে ইনষ্ট্ৰাকশ্যন দিছে কেনেকৈ কি কৰিব লাগিব। আমি বাৰে বাৰে দাবী জনাই আহিছোঁ যে CBIৰ তদন্তত লীনা ডলেকো আনিব লাগে। তেখেতে কাৰোবাৰ ছত্ৰছায়াত মুখ ভংগ কৰি এই গোটেই কেছটোক সৰবাৰ কৰিব বিচাৰিছে নেকি? আমি কেতিয়াও সহ্য নকৰোঁ। আমি বাৰে বাৰে দাবী জনাই আহিছোঁ CBIৰ উচিত তদন্ত হওক, জাষ্টিছ পাব লাগে। আমি কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। গাফিলতি, গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা আৰু এই ব্যৰ্থতাই অসমৰ ৰাইজৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে। যি গৃহ বিভাগৰ খুদ SI এজনৰ যদি নিৰাপত্তা নাই, তাত অসমৰ ৰাইজৰ কেনেকুৱা ধৰণৰ নিৰাপত্তা থাকিব? আজি যিগৰাকী SP, এই SP গৰাকীৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। এই SP গৰাকী কাৰ আশীষ ধন্য হৈ তাত SP হৈ আছে? এই SPৰ দিনা জন্মনি ৰাভাৰ যিদিনা মৃত্যু হৈছিল, মৃত্যু হোৱাৰ দিনা এই লীনা ডলে নামৰ SP গৰাকীয়ে কোৱাৰ্টাৰত যি ধৰণৰ চাৰ্চ কৰিছিল, কোৱাৰ্টাৰত যি ধৰণৰ ৰেইড কৰিছিল, এই ৰেইড কৰাৰ অৰ্থ কি আছিল? লীনা ডলে যদি জন্মনি ৰাভাক মাতি পঠিয়াইছিল সন্ধিয়া, তাৰপিছত জন্মনি ৰাভা ক'লৈ গ'ল? এই কথাৰ উত্তৰ লীনা ডলে দিব লাগিব। লীনা ডলে হাৰি যাব নোৱাৰিব। আৰু এই যিটো তদন্ত, এই তদন্ত CBI দিয়াত ইমান পলম কিয় কৰা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ? এই কথাটো আমি বুজি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে পৰিয়ালৰ লোকে যদি বিচাৰে তেতিয়াহ'লে CBIক তদন্ত দিয়া হ'ব। কিয় পৰিয়ালৰ লোকে বিচাৰিব লাগে? তেওঁৰ গৃহ বিভাগৰ SI এজনৰ মৃত্যু হৈছে আৰু এই মৃত্যুক লৈ যথেষ্ট
আনুষংগিক কথা বতৰাবোৰ আমি দেখি গম পাইছোঁ যে এই মৃত্যুটো সহজ মৃত্যু নহয়, এই মৃত্যুটো এটা অসহজ মৃত্যু আৰু এই অসহজ মৃত্যুৰ CBI তদন্ত আৰম্ভণিতে দিব লগা আছিল। আৰু আমাৰ এতিয়া সন্দেহ হৈছে এই তদন্তটোৰ জৰিয়তে ইতিমধ্যে প্ৰমাণ কিছু নষ্ট কৰা হৈছে আৰু এই প্ৰমাণবিলাক নষ্ট কৰিছে CIDয়ে। আৰু এই প্ৰমাণ যদি নষ্ট হোৱা নাই তেতিয়াহ'লে এই CID ইনকুৱাৰীটো কিয় আগতে দিয়া হোৱা নাছিল? এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশ্ন। জোনমণি ৰাভাই ন্যায় পাব লাগিব। এগৰাকী খিলঞ্জীয়া ছোৱালীয়ে এনেধৰণৰ অপমৃত্যুক আমি কেতিয়াও সহ্য নকৰোঁ। এয়া আমি তামোলপুৰৰ পৰা স্পষ্টকৈ আহ্বান জনাইছোঁ। এই আন্দোলন অতি তীব্ৰতৰ হ'ব, এই আন্দোলন অতি ভয়ংকৰ হ'ব। ক্লজটো কোনো কাৰণতে শাস্তি নহয়, ৰিজাৰ্ভ ক্লজটো শাস্তি হ'বই নোৱাৰে। যদি শাস্তি দিয়ে SP লীনা দলেৰ ওপৰত শাস্তি হ'ব লাগিব। এগৰাকী SPৰ অজ্ঞাতে এগৰাকী SI কেনেকৈ মৃত্যু হ'ব পাৰে? SI গৰাকীৰ মৃত্যুত এটা যথেষ্ট ৰহস্য আছে। এই ৰহস্য ফাদিল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ, কাৰণ জোনমণি ৰাভা এগৰাকী খিলঞ্জীয়া ছোৱালী এগৰাকী যদি গৃহ বিভাগৰ হাতত নিৰাপত্তা নাই তেতিয়াহ'লে অসমৰ আন আন জনগোষ্ঠীৰ যিবিলাক খিলঞ্জীয়া ল'ৰা ছোৱালী আছে এইসকলৰ নিৰাপত্তা কেনেকৈ সুনিশ্চিত হ'ব? মুখ্যমন্ত্ৰীৰ কথাবোৰ চালে বেৰে কোবোৱা হৈছে। প্ৰথম দিনা যেতিয়া মুখ্যমন্ত্ৰীক সোধা হৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছে যে এই বিষয়টো SP আৰু DCয়ে উত্তৰ দিব। তাৰপিছত মুখ্যমন্ত্ৰীয়ে এই কথাটো কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা পোৱা নাই। য'ত SP গৰাকী নিজেই জড়িত বুলি আঙুলি উঠিছে, অসমৰ চৌদিশে প্ৰতিবাদ হৈছে যে লীনা দলে জড়িত আছে। সেই ইনকুৱাৰী এটা আকৌ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ওপৰতে দায়িত্ব সাৰিব খুজিছে। এতিয়া 4 গৰাকীক ৰিজাৰ্ভ ক্লজ কৰা হৈছে। 4 গৰাকীক ৰিজাৰ্ভ ক্লজ কৰাটো কোনো কাৰণতে শাস্তি নহয়। শাস্তি হ'ব লাগিব লীনা দলেৰ ওপৰত। লীনা দলে কেনেকৈ নিৰ্দোষী হৈ বাচি আছে? লীনা দলেৰ ওপৰত যেতিয়ালৈকে শাস্তি নহয় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ।